এটো কি মাছ আৰু এটো তো ওয়েলকাম দোস্ত, আজি আহিছোঁ নতুন ভিডিঅ' লৈ। আজি দেখুৱাম আকবৰ ভাইৰ মুথুৰা মাছ মাৰা। তো চাই থাকক, আমি ভিডিঅ' আৰম্ভ কৰোঁ। মুথুৰা মাছ মাৰে আৰু মুথুৰা মাছ আৰু কেনেকুৱা আজি দেখুৱাম আপোনালোকক। তো চাই থাকক, ভিডিঅ'টো আৰম্ভ কৰোঁ। দলি মাৰি পেলাই মানুহ যাব খোজে পানীত। এটা স্বাদ বেশি ছোটটা পাগার মাছ দিত কোন থেকে এটা যে কারেন্ট জালের মতন আটকায় মাছটা না, কই জাল যে কয়। কি মাছ মাৰি আছে চাচা? কিমান মান মাছ পাইছি? মথুৰা মাছ। মুথুৰা নৰেশ। হা পানী মুথুৰা। পানী মুথুৰা। এই তো পানি মুথুরাই আছি। পানী মুথুৰা। এইটো কি আঠা লাগা মাছ নেকি? আঠা লাগাওয়া দুনিয়ার জট লাগাই। চাও চাও মাছকেইটা চাও। আমার ঢালি দিছো। বাকি দিয়ে কোৱা। মাছ আছে। ভাল দেখাত বাকি দি চাও, উঠাবি দে। হেংকি দিল নুঠবো না। এইয়া গটাই উঠছি হা। এইয়া গটাই। ও এটা কি? এইটো মাছে তো দাওৰালো। কি কি মাছ এইটো? খসলা। ও বেঙুনি খসলা মাছ ন। এই এইটো মাছক কি মাছ কয়? খসলা মাছ বুলি কয়। পানীৰ ওপৰে ওপৰে দাউৰে এইটো। এটা বৰলীয়া মাছ নেকি? নাই খসলা, এই যোনটো দাওৰালো। খসলা মাছ পানীৰ ওপৰে ওপৰে দাউৰে, দেখোন মাথাটো ওপৰমুৱাকে ভাজ। এটো কি মাছ আৰু এটো? এইটো এই কোনকণি বুলি কয়। কোনকণি? কোনকণি? এটা সবতকৈ সোৱাদৰ মাছ কোনটো? হাতৰ মাছ সবচে ইন্টারেস্ট এইটো। চাওঁ কোনটো? এই নিচলাটোই। নিচিলা মাছ, সোৱাদৰ মাছ। সোৱাদৰ মাছ। তেল খৰচ কৰি বাইক লৈ মাছ মাৰবা আহিছি। চাও মাছ খাৱাত চাই তাৰমানে মাছৰ হুতাটোৱে বেছি। মাছ মাৰা তাৰমানে হুতাটোৱে বেছি। এই বাইক লৈ আহিছে তেল খৰচ কৰি। সেইজন মানুহ, হাফ পেণ্ট পিন্ধা মানুহজন। হাফ পেণ্ট মানুহ। এই হাফ পেণ্ট আলা জাল জাল হেৰি কৰি আছে যি। এই চাওক
ইমান দূৰৰ পৰা আহিছি কেই কিলোমিটাৰ দূৰ আছে কমচে কম 20 কিলোমিটাৰ হ'ব 20 কিলোমিটাৰ দূৰৰ পৰা আহিছি এই নিচিলা মাছ মাৰবা হাফ পেণ্ট পিন্ধি মটৰ চাইকেল লৈ তেওঁ পাই আছে কি মুতুৰা মাছ আৰু বোলে কিবা ভুতুৰা মাছ এই ভুতুৰা কেইটা ওলাই পেলাই বহিছি যি সেইকাৰণে তই মাছ নাপালি সিমনা গেলে পালো হয় না যো সিমনাক যো এটা ন বহুত বহুত দূৰতে তো মাছ পায় চৰত যাব লাগব কেতিয়াবা বোলে বৰালি মাছ গেলে মাৰামাৰি কৰি থকা হেৰিও পাই বোলে এতিয়া ৰাতি যায় বৰালি মাৰামাৰি নকৰে ঐ শিহুৱে বৰালিক দাউৰাই নহয় বৰালিয়ে মাৰামাৰি কৰে ইয়াতে সেই সংগম কৰা অৱস্থাত বোলে কম পানীত অলপমান পানীত বেছি পানীত নহয় 10 কেজি 20 কেজি 30 কেজি বুলি বোলে মাছ ধৰে পাৰলে মানুহক কামেৰি খাব সেই অৱস্থা হা মাছ মাৰি ফেলে নাৰ্ভৰ বেমাৰ ভাল হৈছে চাও মাৰাটো টেকনিকটো মই হা? মাৰাৰ ওই তাৰমানে টেকনিক প্ৰেক্টিচ হৈ থাকে না মাছ মাৰাটো ডাঙৰ নহয় না মাছটো কিনি খাব পাৰে যি কেইটা মাছ গম পাইছে না এইবাৰ কিবা উঠছি এইবাৰ এইয়া মুথুৰা অলছি ওই পানী বুত্ৰা হা পানী ভুতুৰা না মুথুৰা এই মুথুৰাইছো এইটো হল পানী বুত্ৰা দেখাই দিয়ক পানী এইয়া পানী বুত্ৰা এইটো পানী বতৰা মিঠো নলৰে চোন এই মুথুৰা চাও ঠাণ্ডা মাছ এইয়া চাও ওই মুথুৰা ওই মুথুৰা হা পড়ছি এবার পড়ছি দে এটা যাও সেইটোৰ লগত হাৰবা বিৰাট জুলুম হা এইবার কক যাবি ফাঁসিছি মাছ মস্ত ডাঙর মাছ ফাঁসিছি এইয়া লুকাচুরি মাছ মারা এইবার বাসি যাবি না আইজা বড় বড় মাছ নিয়ে আইজা ছোট বড় কথা লগিয়ে দিয়ে আইজা মাছলি দলি মাৰি পেলাই মানুহ যাব খোজে পানীত কি ওর ঘাটত আইসা দখলা ঘাট দে আমি আজি বৃহস্পতিবাৰ সেইকাৰণে আৰু বন্ধ আছে গাইছ আমি নদীৰ পাৰ চাব আহিছোঁ আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ মাৰে বোলে মাছ মাৰা চাওঁ অলপমান এইয়া নদী শুকাই একেবাৰে গোটাই খলটাঙা হৈছে
যেই পাও তাকে লও হ্যাঁ পিটো বলা না বনেলো ও ভাল মাছে পাইছে এটা তলত নামে এটা কি মাছ বলে গো মথুরা মথুরা পানি মথুরা হ্যাঁ উঠছে বড় মাছ বোয়াল উঠছে হ্যাঁ মুথুরা মুথুরা উঠবো ফাঁকা উঠে কাম নাই হ্যাঁ আছে কি হ্যাঁ কি করবি তো বাকি বেলা কিনে আনি কিনে মোবাইলটা নাই মা